কুন্তলিত এছাম শিক্ষিত লোকৰ বৰ কাণ্ড প্ৰসংগ এখন বিদ্যালয় প্ৰাংগণ বিদ্যালয় খেলপথাৰ নহয় যেন বাৰ্ষাপৰাৰ সেউজীয়া ত্ৰিপালেৰে ঢাকি দিয়া বিশাল নৰ্দমা য'ত আপুনি বা আমি বিদ্যালয় পৰিষ্কাৰ কথা সদায় সংকল্প লৈছোঁ কিন্তু সেই সংকল্প এতিয়া এছাম শিক্ষিত লোকৰ বুঢ়া আঙুলি হয় আমি ক'ব বিচাৰিছোঁ দক্ষিণ কামৰূপৰ চমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ডেকাচাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কথা বিদ্যালয় খেলপথাৰখনৰ দৃশ্য দেখিলেই গাৰ নোম শিয়ৰি উঠিব আপোনাৰ কিয়নো এছাম শিক্ষিত লোকে বিদ্যালয় প্ৰাংগণৰ দেৱালৰ ফাকে ফাকে দমে দমে পেলাইছে গুটকা বা নিচাজাতীয় দ্ৰব্যৰ পেকেট পেলাইছে জাবৰ জোঁথৰ দম কৰিছে শৌচ আনকি নিজ বাহুবলেৰে খেলিছে জোৱাও কিন্তু আজিকোপতি কোনেও এই বিষয়টোক গুৰুত্ব নকৰাত ওলাই আহিল প্ৰাক্তন ছাত্ৰ ইউনিয়নৰ সম্পাদক সভাপতিও বহু সদস্যও আৰু প্ৰাক্তন ছাত্ৰ ইউনিয়নে বিষয়টো গুৰুত্ব সহকাৰে লৈ এই মানৱীয় ঘৃণনীয় কাণ্ডৰ লগত জড়িত থকা মূল অভিযুক্তসকলে পৰৱৰ্তী সময়ত দুনাই এই কামবোৰ কৰিলে কেমেৰাত আবদ্ধ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে হয় মই এইখন স্কুলৰে প্ৰাক্তন ছাত্ৰ তথা যি এক্স ষ্টুডেণ্ট ইউনিয়নৰ মই ভাইচ ছেক্ৰেটাৰী গতিকে সেই উপলক্ষে মই এইটোৱে ক'ব বিচাৰিছোঁ যে কিছুদিন ধৰি আমি লক্ষ্য কৰি আছোঁ এই স্কুল বাউণ্ডাৰীৰ ভিতৰত কিছু সংখ্যক মানে উগ্ৰ স্বভাৱৰ ল'ৰা ছোৱালী এই লুডুৰ নামত জুৱা খেল আৰু চলাই আছে বিভিন্ন ধৰণৰ গুটকা চিগাৰেট এইবিলাক খোৱা আমি দেখা পাওঁ গতিকে যাতে এইবিলাক কাম মানে নকৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ এইটোৱে ফাৰ্ষ্ট এণ্ড লাষ্ট টাৰ্ণিং যদি কোনোবা ব্যক্তিয়ে এনেকুৱা কাম কৰে আমি আইনৰ কাষ চাপিম চিধা আমি ফটো মাৰিম আৰু আইচিক আমি পঠাই দিম আৰু দ্বিতীয়তে কথা হ'ল এই যিটো বাউণ্ডাৰীৰ ভিতৰত যিটো পেচাবখানা তৈয়াৰ কৰিছে কিছু সংখ্যক বজাৰৰ মানুহে মই লক্ষ্য কৰিছোঁ বহুত শিক্ষিত মানুহ আছে ইয়াতে জড়িত কিছুমান শিক্ষিত মানুহ বাহিৰত যাব পাৰে ইয়াতে টয়লেট আছে টয়লেটত যাব পাৰে কিন্তু এই তাতে বাউণ্ডাৰীৰ মানে ৱালৰ লগতেই শিক্ষিত মানুহেই আহি পেচাব কৰে গতিকে আমি এতিয়াৰ পৰা আমি এইটো মানে নজৰ ৰাখিম যিয়ে পেচাব কৰিব বহিব সেইটোকে আমি ফটো মাৰি লগে লগে আমি তাৰ ওপৰত একশ্যন ল'বলৈ মানে প্ৰস্তুত হৈ যাম নমস্কাৰ মই আকবৰ হুছেইন এডভকেট গুৱাহাটী হাইকোৰ্ট মই এইখন স্কুলৰে প্ৰাক্তন ছাত্ৰ আৰু মই সদায় মানে মোৰ ঘৰ ইয়াতেই মই সদায় মানে ঘৰত আহোঁ কিন্তু এটা বস্তু লক্ষ্য হৈছে আমাৰ এইখন স্কুলত আমাৰ চকুত এটা নজৰ মানে পৰিছে যে স্কুলৰ সন্ধিয়া টাইমত বা আবেলি টাইমত আমাৰ ইয়াৰে কিছুমান স্থানীয় যুৱকে লুডু নামত যিটো জুৱা এইটো খুবেই প্ৰচলন হৈ আছে আৰু এইটো অনুসৰণ কৰি নেক্সট জেনেৰেশ্যনে এটা আস্থা ল'ব গতিকে এইটোৰ পক্ষে আমি এটা তীব্ৰ এটা আন্দোলন আৰম্ভ কৰিছোঁ যাতে ভৱিষ্যতলৈ এনেকুৱা কাম আৰু নহয় স্কুলৰ প্ৰাক্তন ছাত্ৰ কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে যে এই আমাৰ স্কুলত প্ৰতিদিনে আবেলি স্থানীয় কিছু যুৱক বা এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা কিছু যুৱক আহি আবেলি আমাৰ ইয়াত লুডুৰ নামত জুৱা খেলা আমাৰ প্ৰত্যক্ষ হৈছে আৰু যিটো আমাৰ শৈক্ষিক বা সামাজিক দিশটো বিনষ্ট হৈছে যেন আমাৰ অনুমান হৈছে বা ৰাইজে আমাক ইতিমধ্যেই ইয়াৰ বিৰুদ্ধে এটা পদক্ষেপ ল'বলৈ আহ্বান জনাই